কঠিয়াতলীত 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা। কঠিয়াতলী আঞ্চলিক লক্ষ্মী ফাৰ্মাৰ গ্ৰুপৰ সৌজন্যত কঠিয়াতলী ৰেংবেং চাহ বাগিচাৰ পূজাবাৰী প্ৰাংগণত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ শ্ৰীযুত ৰাজেন গোহাঁই ডাঙৰীয়াৰ লগতে কঠিয়াতলী অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল। সভাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়। আৰু তুমি তোমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে বেছি দেৰি নালাগে। সেইকাৰণে মই বৰ দীঘলীয়া নকৰোঁ, কিয়নো কোনোবা চহৰলৈ ওলাই গৈছে, কোনোবা কলেজলৈ গৈছে, কলেজখনত বিভিন্ন এলেকাৰ মানুহ আহিব, ল'ৰা ছোৱালী আহিব, বন্ধুত্ব গঢ়ি উঠিব, তেওঁলোকৰ মনৰ চিন্তাধাৰাৰ কথা গম পাবা আৰু তাৰ মাজেৰে তোমাৰ নতুন নতুন চিন্তাধাৰা তোমাৰ মনলৈ আহিব আৰু সেই হিচাপে তোমালোকে আগবাঢ়ি যাবা। মোৰ আশা আছে, মোৰ বিশ্বাস আছে যে চাহ জনগোষ্ঠীৰ মানুহে কিন্তু আইএছ বিষয়াও বহুত আছে। আমাৰ অসমতে আছে একা কিন্তু আইএছ অফিচাৰ হয় অসমৰ। একাটো আমাৰ চাহ জনগোষ্ঠীৰ মানুহ নহয় জানো? গতিকে চব হ'ব পাৰে, এনেকুৱা কোনো কথা নাই যে অমুকেহে